গাইজ তো মানে মই এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ ট্ৰাইপড হোল্ডাৰ মানে ব্লগ বনাবলৈ কাৰণে এটা ষ্টেণ্ড এইটো এতিয়ালৈকে অহা নাই এতিয়া আহিব বুলি কৈছে মোক ফোন কৰিছিলে ল'বলৈ আহি যাওক বুলি সেইকাৰণে আহি আছোঁ এতিয়া চাং পালে মানে লৈ ল'ম আৰু 1 মিনিটত আহিম বুলি কৈছিলে এতিয়ালৈকে অহাই নাই ৱেইট কৰোঁ আহি পাইছে এতিয়া আহি আছে এতিয়া সেইটো গাইজ লৈ আনিলোঁ ট্ৰাইপডটো এতিয়া আপোনালোকক পিছতকে দেখাম ভালকৈ আনবক্সিং কৰি কিনে এতিয়া মই গৈ আছোঁ এতিয়া লৈ আহিছোঁ এইটো মই ভালকৈ নেদেখুৱাওঁ পিছতকে ভালকৈ দেখাম দেই ষ্টাৰ্ট কৰোঁ ইয়াত মানে কি আছে তাৰপৰা এইটো এতিয়া মই খুলি লওঁ চ' এইটো অলপ এনেকৈ থাকে তাৰপিছত এতিয়া এইটো লাহেকৈ খুলিম চাওক মজা আছে ন কেনেকৈ আছে এইটো কমেণ্টত ক'বা দেই ওপৰ ফালৰ পৰা এনেকৈ থাকে ইয়াত মানে এটা বল আছে এইটো মানে এনেকৈ ঘূৰে 360 ডিগ্ৰী এইটো টাইট কৰিলে মানে টাইট হৈ যায় তাৰপৰা আকৌ এটা আছে ইয়াৰ ভিতৰত কিবা এটা আছে চৰি এইটো এটা হয় হোল্ডাৰ ৰ'বা দেই মই এইটো খুলি লওঁ এটা হাত পৰা ধৰি আছোঁ সেইকাৰণে এইটো ফালিয়ে দিওঁ আৰু এটা হাত পৰা খুলি যা এইটো অলপ এনেকৈ থাকে ইয়াত সোমাব মোৰ মোবাইলটো অলপ ভাল লগা নাই এইটো আৰু ইয়াত কিবা সোমাই আছে ক্লেক ক্লেক বাজি আছে কিবা বেয়াই হ'ব পাৰে তাৰপৰা এতিয়া এইটো মই খুলি কিনে আপোনাক দেখাই দিওঁ ইয়াৰ ঠেংটো মানে এটা এনেকৈ খোলে তাৰপৰা আকৌ এটা এনেকৈ এইটো থাকে আৰু এইটো নাজানো অলপ কেনেকৈ কিবা আছে হপায় ইয়াত কিন্তু ইয়াত এটা ডেমেজ আছে এইদিকে ক'ৰবাত ক'ত দেখিছিলোঁ এইটো চাওক আপুনি ইয়াতে এটা ডেমেজ আছে এইটো তাৰপৰা এতিয়া ইয়াত হোল্ডাৰটো মই লগাই চাওঁ দেই চাওক ইয়াত হোল্ডাৰটো এতিয়া লাগি গ'ল এতিয়া ইয়াত মানে এনেকৈ মোবাইলটো লগাই কিনে মানে হেৰি কৰিব পাৰি ব্লগ বনাব পাৰি গাইজ তো এতিয়া মই মানে ট্ৰাইপড পৰা বনাই আছোঁ তাৰপৰা চাওক কেনেকৈ আল্ট্ৰা ৱাইড মানে দেখি অলপ জেগাবিলাক বেছিকৈ আপুনি দেখি পাইছে হপায় কিন্তু এইটো লৈ কিনে হাতটো বিষাই যায় মোৰ হাতবিলাক বহুত জলদি বিষাই যায় এইটো এতিয়া আল্ট্ৰা ৱাইড মানে ফিচাৰ্ছটো আছে মোবাইলত কিন্তু ল' কোৱালিটি কিন্তু এইটো ট্ৰাইপডটো অক্টোপাছ ট্ৰাইপডটো লগালে মানে অলপ জেগাবিলাক ভালকৈ দেখি পায় এতিয়া জানো কিবা ইয়াৰ ভিতৰত কিবা আছে হপায় শুনি চাওকচোন মাতটো দেখিছা ইয়াৰ ভিতৰত কিবা ক্লিং বাজি আছে সেইকাৰণে এইটো মই ভাবিছোঁ আকৌ মানে ঘূৰাই কিনে দিওঁ ভাল এটা লৈ লওঁ ইয়াৰ লেগছবিলাক চাওক আপুনি এইটো যেনেকৈ কৰিব পাৰে এইটো তেনেকৈ হৈ যায় মানে এইটো চাওক এনেকৈ কৰিলে এইটো এনেকৈ হৈ যায় তেনেকৈ কৰিলে তেনেকৈ হৈ যায় মানে আপুনি যেনেকৈ মন যায় ইয়াক তেনেকৈ বনাব পাৰে তাৰপৰা আকৌ এইটো হয় 360 বল এইটোক মানে মই এইটো ভাল কৰি লওঁ এইটো অলপ বেয়া পাইছোঁ এইটো ৰিপ্লেচমেণ্টত এইটো দিব লাগিব আকৌ ৰিটাৰ্ণ কৰি কিনে এইটো ইয়াত অলপ এনেকৈ ঘূৰাই দিয়ে এইটো হৈ গ'ল লাগি গ'ল ইয়াত এনেকৈ এই গাইজ এনেকৈ কৰিব পাৰি এইটো দিগদাৰ নাই ভালে আছে আৰু মাৰি কিনে আছিলোঁ তাৰপৰা জলদিকৈ মাতিছে সেইকাৰণে অলপ এনেকৈ খুলি আছে এতিয়া আপোনালোকে কেনেকৈ লাগিলে এইটো ক'ব তাৰপৰা আৰু মানে ভিডিঅ'টো লাইক কৰি দিব এইটো মোৰ প্ৰথম ব্লগ হয় এইটো আনবক্সিং কৰিছিলোঁ এইটো কেনেকৈ লাগিলে মোক এইটো ক'বা আৰু ঠিক আছে বাই